কৰি আছো যি ট্ৰেডিং লাইসেন্স আমিতো দি আছো কাৰ্বি অটোনমাস কাউন্সিলত এই অভিযোগ কি অভিযোগ তেওঁ দিব পাৰে কিন্তু আমিতো যেটো নেকি আমি কৰি আছো কাৰ্বি অটোনমাস কাউন্সিলৰ তৰফৰ পৰা কামটো কৰি আছো দি আছো ট্ৰেডিং লাইসেন্স বিলাকত কোনো সুবিধাটো পোৱাই নাই হ'ব হৰেণ সিং বে ডাঙৰীয়া ইয়াত ভোট পাইছে নৰ্থ ইষ্টৰ ভিতৰত পাৰ্চেণ্টেজ হিচাপে হায়েষ্ট ভোট পাইছে নৰ্থ ইষ্টৰ ভিতৰত ছেকেণ্ড আছে কিৰণ ৰিজিজু থাৰ্ড আছে ৰামেশ্বৰ তেলী এবাৰ আমি চিন্তা কৰিছোঁ ভাৰতৰ ভিতৰত যিটো মানুহে ওলাই আহিছে আশীৰ্বাদ দিছে দিনে দিনে সদায় বেলেগ বেলেগৰ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ যোগদান কৰিছে গতিকে আপোনালোকে দেখা পাব এবাৰ যে ভাৰতৰ ভিতৰত অমৰ সিং টিছুক হায়েষ্ট পাৰ্চেণ্টেজ হিচাপে নৰেন্দ্ৰ মোদীক উপহাৰ দিব আজি জয়ৰাম ইংলেণ্ডে মনক সজা কথাই কৈছে এইটোতো কিন্তু নিৰ্বাচনৰ যেতিয়া ৰিজাল্ট দিব আপোনালোকে গম পাব জয়ৰাম ইংলেণ্ড ভোটটো কিমান হ'ব 20-30 হাজাৰ মান পাব অমৰ সিং টিছুক জিকাব জিকাৰ লগে লগে সেই ৰাস্তাবিলাকত কাম কৰা আৰম্ভ হ'ব বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ আপোনাৰ ইয়াৰ ৰাজ্যটো ইয়াত মহিলাবিলাক আঁচনি সেই আঁচনি কথা বিতংভাৱে নৰেন্দ্ৰ ডাঙৰীয়াক কৈছে গতিকে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলঙত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টি যিটো নেতৃত্ব লোৱাৰ পিছত অসমত ডক্টৰ মনমোহন শৰ্মা ডাঙৰীয়া নেতৃত্ব লোৱাৰ পিছত কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত সকলো জাতি জনগোষ্ঠী কাৰ্বি আংলঙৰ সেই বোকাজান NEC সমষ্টিত বসবাস কৰা প্ৰায় স্থায়ী শান্তি হৈছে নহয় কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত হোৱা নাই ইয়াৰ আছে আপোনালোকে জানে কাৰ্বি আছে জিয়াম আছে আৰু ইয়াৰ আছে বঙালী আছে বিহাৰী আছে অসমীয়া আছে সকলো জাতি জনগোষ্ঠী আদিবাসী আছে আমি একেলগে আছোঁ পাৰ্টি জিলা সভাপতি হৰেণ সিং ডাঙৰীয়া মঞ্চত উপস্থিত থকা ইয়াত বোকাজান NEC সমষ্টি লোকেল NEC সন্মানীয় মধুপুৰ টিকেট যোগান পৰা আৰম্ভ কৰি কাৰ্বি অটোনমাস কাউন্সিলত আমাৰ কাৰ্বি আংলং সাহিত্য বিকাশ পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ টিএম ৰহমান ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু এই বিশাল জনসভাতে আপোনালোকক সম্ভাষণ আৰু সম্বোধন জনাবৰ বাবে Zindabad!